ওয়েলকাম টু নৱনীতা's world। কি খবৰ বাৰু আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজিৰ ব্লগটো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। ঠাণ্ডা দিনত চবেই ৰ'দত বহি ভাল পায় জানোৱেই, আৰু ৰ'দত বহিলে উঠিব মন নাযায়। তো মই পুখুৰী পাৰতে বহি আছিলোঁ, ভাবিলোঁ ব্লগ এটা আৰম্ভ কৰি দিওঁ ইয়াৰ পৰাই। আহক আজিৰ দিনটোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লগৰী শিকিলো। এইখিনিত বহি বহুত ভাল লাগে, তাতে ৰ'দ হ'লেতো আৰু ভাল হয়। আৰু এয়া হাঁহ চৰি আছে, মাছো ধৰি আছে একদম মোৰ সোমাই। বহুত দিন মই ভ্লগ দিয়াই নাই ভালকৈ, বিয়াৰ ভিডিঅ'বোৰেই দি আছোঁ। চ' আজি ভাবিলোঁ আজি এটা ভ্লগ আৰম্ভ কৰি দিওঁ, আৰু আপোনালোকৰ লগত কথা পতা হোৱাই নাই। সেইবাবে ৰ'দত বহিলে উঠি যাব মনেই নাযায়, কিন্তু কামো আছে বহুত। তো ব'লক। এয়া দেউতাই ধান শুকুৱাই আছে। সৰুতে বহুত খেলিলোঁ খেৰৰ লগত, আৰু ডাঙৰ হোৱাৰ পৰাতো এইবোৰ ইণ্টাৰেষ্ট নোহোৱাই হৈ যায়। এতিয়া বাজিছে ৰাতিপুৱাৰ 10টা, আৰু মই মুখ চুখ ধুলোঁ, কিন্তু চাহ খোৱা নাই। মায়ে মাতি আছে কিবা এটা খাবলৈ, তো খাই ল'মগৈ, আকৌ লগ পাই আছোঁ। ধান খাই আছে। ভজা চাউল গাখীৰ আৰু কল নাস্তা। মই এতিয়া এইখিনি খাই লওঁ, আৰু কোনে কোনে এনেদৰে খাই ভাল পায় কমেণ্টত জনাব। চ' গাইজ খাই হ'ল, আৰু আপোনালোকক এটা কথা ক'বলৈ পাহৰি আছোঁ। কালি এফালে হাতী আহিছে বহুত, আৰু আমাৰ ঘৰতো কালি 2টা সোমালে, আৰু কলগছ এফালে খাই গৈছে। যদি আপোনালোককো দেখাই দিওঁ। এইফালে আহিছিলে, ৰাতি 2টা বাজিছে তেতিয়া। এয়া দেখিছে কলগছ পেলাই থৈ দিছে, পেলাই খাই কৰি গ'ল, আৰু একো হানি কৰা নাই বাৰু। এতিয়া ৰাতি হ'লে ভয়ে লগা হৈছে। এয়া হাতীৰ খোজ দেখিছে, হাতীৰ খোজ। এয়া কল চল পৰি আছে। এইটো ছিজনত প্ৰত্যেকবাৰেই আহে, ধান কাটা ছিজনতে, ধান কাটি হোৱা ছিজনতে ধান খাবলৈ আহে। পাহাৰৰ পৰা নামি আহেনে জানো, বহুত হাতী আহে এইফালে। যোৱাবাৰো আহিছিলে, যোৱাবাৰ 2জন, আৰু এবাৰো 2জন আহিছে। এইকেইটা দিনত ভয়ে হয় আৰু। চ' গাইজ, এইখিনিতে এটা ৰিকুৱেষ্ট কৰিবলৈ ওলাইছোঁ। বহুতে ভিডিঅ' চাইছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই, আৰু আপোনালোকে মোৰ লগত জড়িত হৈ থাকিবলৈ প্লিজ ছাবস্ক্ৰাইব কৰিব। এতিয়া বহুত কাম আছে, ফাৰ্ষ্টে খাইহে লৈছোঁ, কামখিনি কৰি লওঁগৈ, আকৌ লগ পাই আছোঁ। চ' গাইজ, এতিয়া বহুত এটা ডাঙৰ কাম কৰিবলৈ ওলাইছোঁ। ডাঙৰ কাম মানে হৈছে এই গডৰেজটো চাফা কৰে। মানে বহুত লেতেৰা হৈ আছে, বিয়া গৈছে যেতিয়া কাপোৰ উলিওৱা, আকৌ থোৱা, যেনে তেনে থোৱা আছে। মানে এতিয়া বহুত কাপোৰবোৰ অচিডিল হৈ আছে, সেইবাবে আজি ভাবিছোঁ এইটো ঠিক কৰোঁ। মই দেখাই দিছোঁ, দেখিছে যেনে তেনে জাষ্ট সোমোৱাই থোৱা আছে। যিহেতু বিয়া 2খন আছিল আমাৰ, আৰু বিয়া 2খনত কিমান কাপোৰটো লাগেই, সেইবোৰ উলিওৱা, আকৌ থোৱা, যেনে তেনে থোৱা আছে। এইবোৰ মই সামৰি লওঁ। চ' এইখিনি সামৰি লওঁ। আৰু কালি ৰাতি এটা ডিছ বনাইছিল মায়ে, ফুলকবি, বিলাহী এনেকৈ মাছ দি পেলাই বনাইছিল। চ' মই ৰেকৰ্ড কৰি থৈ দিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। চ' সেইটো চাই লওক, তাৰপিছত আকৌ লগ পাই আছোঁ। মাছখিনি ফ্ৰাই কৰি লোৱা হ'ল, আৰু এতিয়া ফুলকবিখিনি গৰম পানীত এনেকৈ ভিজাই থোৱা হৈছে। সাৰ দিয়া থাকে কাৰণে সাৰখিনি নাইকিয়া হৈ যাব তেতিয়া। আৰু এইফালে বিলাহী কাটি ল'লোঁ, আৰু এইখিনিও টুকি ল'লোঁ, আলু আৰু ফুলকবি।
এয়া মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া ফ্ৰাই কৰা তেলখিনিতে পিঁয়াজ দি দিছে আৰু পিঁয়াজখিনি এতিয়া অলপমান ভাজি ল'ব লাগিব যাতে কেঁচাটো নাইকিয়া হয়। এয়া হৈ গৈছে আৰু এতিয়া ইয়াত ফুলকবি আৰু আলুখিনি দি দিম আৰু অলপমান টাইম এনেদৰে ভাজি থাকিম। ইয়াত অকণমান নিমখ সোৱাদ অনুসৰি আৰু অকণমান হালধি দি দিম আৰু ভালদৰে লৰাই থাকিম অলপমান সিজালৈকে। এইখিনি হৈ গৈছে, এতিয়া ইয়াত বিলাহীটো দি দিম আৰু অলপমান টাইম এনেদৰে লৰাই থাকিম। এইখিনি ভালদৰে সিজালৈকে, বিলাহীটো যাতে সিজি যায় তেতিয়ালৈকে আমি ভাজি থাকিম। এয়া সিজি হৈ গ'ল, এতিয়া ইয়াত পানী দি দিম। পানী যিমান জোখ লাগে আপোনালোকে দিব পাৰে আৰু এইখিনি এতিয়া উতলাম। পাঁচ মিনিটমান উতলোৱাৰ পিছত ইয়াত মাছ দি দিম এতিয়া। অকণমান লাহে লাহে লৰাই দিব। দুই মিনিটমান উতলোৱাৰ পিছত ইয়াত ধনিয়া পাত দি দিব। ধনিয়া পাতৰ সোৱাদটোতো বহুত ভাল লাগে আৰু এয়া ৰেডি হৈ গ'ল। মাছৰ লগত এনেদৰে ফুলকবি আলু বিলাহী দি খাই খুব ভাল লাগে আৰু মোৰ বহুত প্ৰিয় হয়। চ' গাইজ, ৰেচিপিটো কেনেকৈ পালে? আচলতে চিম্পলকৈ বনোৱা হৈছে, এনেদৰে সকলোৱে খাই চাগে আৰু চিম্পলকৈ বনোৱা হৈছে তথাপি শ্বেয়াৰ কৰিলোঁ আৰু এনেদৰে খাই মই বহুত ভাল পাওঁ সেইবাবে কৰিলোঁ। আৰু কোনে খাই ভাল পায় প্লিজ কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ এটা এটা কমেণ্ট লাইক বহুত মূল্যৱান হয়, মানে উৎসাহ বাঢ়ে। চ' প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মই এইটো এতিয়া ঠিক কৰি লওঁ। সেইখিনি ঠিক কৰিয়ে আছোঁ আৰু অলপমান বহিলে ভাবিলোঁ আপোনালোকৰ লগত কথা পাতোঁ। চ' ভিডিঅ'টো চাই থাকক শেষৰলৈকে। কাপোৰখিনি ইমান উবাজুবা হৈ আছে, এখন পাতি পাৰি লৈছোঁ আৰু তাত উলিয়াই দিছোঁ যাতে সামৰিবলৈ সুবিধা হয়। তেতিয়া চাই চাই ভাগে ভাগে সামৰি দিব পাৰিম। আচলতে এইটো গোন্ধ কোনে কোনে ভাল পায় মোক জনাব। মই গড্ৰেজত ৰাখোঁৱেই আৰু বহুত ভাল পাওঁ গোন্ধটো। আৰু গড্ৰেজত ৰাখিলে ধৰক গড্ৰেজৰ এটা ৰঙৰ গোন্ধ থাকে, সেইটো তেতিয়া নালাগে কাপোৰত, সেইকাৰণে ভাল এইটো, সেইবাবে মই ৰাখোঁৱেই। আৰু এইখিনিতে এটা কথা কওঁ, মোক এগৰাকী মোৰ ছাবস্ক্ৰাইবাৰে ইনষ্টাত কৈছিলে যে মেখেলা চাদৰৰ কালেকশ্যন দেখাবলৈ। চ' ভাবিছোঁ এটা মেখেলা চাদৰৰ কালেকশ্যনৰ ওপৰত এটা ভিডিঅ' বনাওঁ বুলি। আৰু আপোনালোকেও কমেণ্ট কৰি জনাব যে কেনেকুৱা ভিডিঅ' ভাল পায়, তেতিয়া মোৰো সহজ হয় বনাবলৈ ভিডিঅ'। চ' গাইজ, হৈ গ'ল এইটো জাপা আৰু মই দেখাইছোঁ আপোনালোকক। আচলতে একেবাৰে ওপৰতো আৰু তলৰ খাপটোত কিছুমান কাগজ পাতি আছে, সেইবাবে মায়ে চুব দিয়া নাই আৰু মাজৰখিনিকে মই কৰি থৈছোঁ। আৰু এতিয়া মই খাবলৈ লৈছোঁ চাহ একাপ খাব মন গৈছিলে আৰু মায়ে মালপোৱা বনাইছিলে, সেইবাবে খাব লৈছোঁ আৰু ভাবিছোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ হ'ম এটা নতুন ভিডিঅ'লৈ। ভালে থাকক, কুশলে থাকক।